Hey guys, welcome to my channel Akash Vlogs. সকলোকে গুড মৰ্নিং। উঠোতেও দেৰি হৈ গৈছে আজি, মানে আজি ৰবিবাৰ যেহেতুকে এইকাৰণে উঠোতে দেৰি হৈ গ'ল। আৰু গাইজ মানে কি মোৰ হাতত এই যে টপলাটো দেখিছে, এইটো কিহৰ কাৰণে লৈ আছোঁ আপোনালোকক কৈ আছোঁ। যাওঁ ৰাতি মানে আমি বাবু মই মা ঘুমটি আহিছিল, আমাৰ ৰাতি বহুত ৰাতি হৈছিল, চাগে কিমানমান বজাত বা নাজানো, কিন্তু বাবুইহে কৈছে হা, মই যে মোৰো ঘুমটি আহিছে মাৰো ঘুমটি আহিছে, বাবুই মানে বাবুই ঘুমটি অহা নাছিল, কিয় বা ঘুমটি অহা নাছিল সি আৰু সিহে জানে বাৰু। মানে কি হৈছে, এই যে মানে আমাৰ মেইন দৰ্জাখন যে আছে না, মেইন দৰ্জাখন তালা চালা মাৰি আমি বাগাৰ দিছোঁ। বাগাৰ দিয়াৰ পিছত কোনে বা এটি কাম কৰিলে, কাই বা এই কামটো কৰিলে, তাৰ পৰা আহি কিনে এই বস্তুটো মানে কি দলিয়াই কিনে ডাইৰেক্ট দৰ্জাত লগাই দিছে। দৰ্জাত যেতিয়া লাগিছে শব্দ উঠিছে, শব্দ উঠাৰ পাছত বাবুয়ে কৈছে, তাৰপিছত মই বোলো দে একো নাই, কিবা আৰু বেলেগৰ শব্দ উঠিছে চাগে, তাৰপিছত আমাক জগাইছে বাবুয়ে, তাৰপিছত আমি আৰু গুৰুত্ব দিয়া নাই। যেতিয়া ৰাতিপুৱা মাই তালাটো খুলে, মোৰ উঠোতে দেৰি হৈ গৈছে, ৰাতিপুৱা যেতিয়া মাই তালাটো খুলিছে না, তালাটো খোলাৰ পাছত কি বুলি কয় এই বস্তুটো পাইছে মাই, পাই কিনে মোক কৈছে এটি কি বস্তু, তাৰপিছত মইতো কৈছোঁ মইতো একো আনা নাই, এতিয়া কাই দলিয়ালে, এতিয়া কি বা আছে ইয়াত ভিতৰত এতিয়া নাজানো গাইছ, এতিয়া মানে নালাৰো, এতিয়া নুখুলো, কিবা বেয়া বস্তু কোনোবাই ঔষধ চকুত পুতিব পাৰে বা কিবা কৰিব পাৰে, বা ঔষধ চকুত কোনোবাই সেই কৰিব পাৰে, কাৰণ এইবিলাকতো আজিকালি চলিয়ে থাকে, ঔষধ কৰা কিবা কৰা এইবিলাক নিয়ম চলিয়ে থাকে। ইয়াৰ আগতেও মই ভিডিঅ' বনোৱা নাই, ইয়াৰ আগতেও বহুতবাৰ পাইছোঁ, মোটামুটি 3-4 মানে পাইছোঁ, কোনোবাই কাঁচা জ্বালা নিমখ ধইনা, তাৰে নেক্সট কি বুলি কয় লহুৰ আদা কাইভে কিবা কিবি এনেহেনকৈ কাইভে বেহৰ কাইভে কিবা কিবি এনেহেনকৈ মানে দৰ্জাৰ ওচৰতে থৈ যায়। সেইকাৰণে গাইছ মই ভিডিঅ' বনা নাছিলোঁ, আজি কিন্তু আৰু ভিডিঅ'টো বনাই দিলোঁ গাইছ। আৰু বেছি বকি নাথাকোঁ, আজি বেলেগ যাব লগা নাই। আৰু গাইছ দুৰ্গা পূজা আহিছে, যেতিয়াকে দুৰ্গা মন্দিৰ বিচাৰি ক'ৰবাত যাব পাৰোঁ, চাম কি হয়, দুৰ্গা মন্দিৰ বিচাৰি যামেই এনেও। ক'ত হায়েষ্ট মানে যোৱাবাৰো বনাইছোঁ না, হায়েষ্ট দামী দুৰ্গা মন্দিৰ যোৱাবাৰ 18 লাখৰ আছিল, এইবাৰ বা কিমান বনাইছে কি বনাই নাই এটি চাবলৈ যাম পাৰিব। কিন্তু আজিলৈ ইয়াৰ টাটা বাই বাই, বেছি দীঘল নকৰোঁ ভিডিঅ'টো, আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু গাইছ আপোনালোকে কমেণ্ট কৰি নিজে জনাব এই বস্তুটো কি, মানে ইয়াৰ ভিতৰত কি আছে না, মানে কি যদি কোনোবা চিনাকি মানুহে ক'লা হয়, কি বুলি কয় চিনাকি মানুহে যদি আনি কিনে ঘৰত থলা হয়, তেতিয়া মই কৈ গেলা হয় বা ফোন মাৰিলা হয়, বোলো আকাশ অমুক বস্তুটো আনিছোঁ, তোৰ তাতে থৈ দিছোঁ, ভিতৰত নেগ'ল মানে দৰ্জাত লাগি পৰছে, অ'কে ঠিক আছে। বা কোনোবাই আনিছে চিনাকি মানুহে, আকাশ তাতে তোমাৰ অমুক থৈছোঁ, আচ্ছা ঠিক আছে। কিন্তু যদি বস্তুটো কোনো অচিনাকি মানুহে দি গৈছে, সেইকাৰণে ক'ব পৰা নাই বা মোৰ নাম্বাৰ নাই বা কিবা নাই, কিন্তু সেই বস্তুটো এইটো বস্তু থ'ব কি কাৰণতে, এইটো বস্তুটো খোৱা বস্তু নহয়, কিবা বস্তু নহয়, কি বস্তু মই নিজে নাজানো, কি বা আছে ইয়াত, গোন্ধটো কিহৰ বা গোন্ধ গমেই পোৱা নাই গাইছ। কিন্তু অলপ দেৰিকৈ ইয়াক টেষ্ট কৰি চাওঁ যাওক, মানে কি বেলেগ নকৰোঁ আৰু চাই কিনে একদম জুইত দি মিঠন শেষ কৰি পেলাম, যদি কিবা কিবি আছিল চব নোহোৱা হৈ যাওক। আৰু গাইছ আজি বেছি বকি নাথাকোঁ, আজিলৈ টাটা বাই বাই।